নমস্কাৰ, পুনৰবাৰ নাবিকলৈ সকলোকে স্বাগতম জনাইছোঁ। সাগৰৰ বিভিন্ন ৰূপ, কেতিয়াবা শান্ত, কেতিয়াবা অশান্ত, কেতিয়াবা উদাৰ, কেতিয়াবা উত্তাল, কেতিয়াবা ইয়াতে দেখিছোঁ যৌৱনৰ আকুলতা, কেতিয়াবা আকৌ দেখিছোঁ নোপোৱাৰ বেদনা। অশান্ত সাগৰে আমাৰ নাবিকসকলৰ জীৱনলৈ কেনেকুৱা বিভীষিকা কঢ়িয়াই আনে তাৰ ওপৰত ভিত্তি কৰি চিঠিখন লিখিলোঁ। আহকচোন উপভোগ কৰোঁ। ধন্যবাদ। মে' মাহৰ কাহিনী। আমি আছিলোঁ তেতিয়া আৰৱ সাগৰত। ছৌদি আৰবৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ ভাৰত অভিমুখে। আৰৱ সাগৰখন আছিল সেই সময়ত একেবাৰে শান্ত, যেন কোনোবাই এখন নীলা চাদৰহে পাৰি থৈছে। ফৰকাল বতৰত শান্ত সাগৰেদি যাত্ৰা কৰাৰ মাদকতাই সুকীয়া। আৰৱ সাগৰখন হেনো ঐশ্বৰ্যৰ ভঁৰাল। বহু নাবিকে বহু কাহিনীত আৰৱ সাগৰৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে। আমিও এদিন ডেকত বহি থাকোঁতে অসংখ্য ডলফিনৰ মুখামুখি হৈছিলোঁ। আমি গৈ থকা দিশৰ বিপৰীত দিশে ডলফিনবোৰ জঁপিয়াই জঁপিয়াই আগবাঢ়িছিল। কেৰেলাৰ মাছ ধৰাৰ অভিজ্ঞতা থকা এজন লোকে কৈছিল, হয়তো সাগৰ অশান্ত হ'ব, সেয়েহে ডলফিনবোৰে নিৰাপদ স্থান অভিমুখে আগবাঢ়িছে। আৰু সঁচাকৈয়ে পিছদিনাই আমি খবৰ পাইছিলোঁ যে আৰৱ সাগৰত এজাক ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। আমি জাহাজৰ গতি আৰু দিশ দুয়োটাই সলনি কৰিছিলোঁ, কিন্তু তথাপিও ধুমুহাৰ তাণ্ডৱ লীলাই আমাক বাৰুকৈ জোকাৰি গৈছিল। জাহাজৰ সাংঘাতিক ধৰণে ৰলিঙৰ পিচিং হৈছিল। ৰলিঙৰ পিচিংটো কি হয় আমি বুজি লোৱা হওঁ। আজি আমাৰ লগত আছে জাহাজৰ ইলেক্ট্ৰিকেল অফিচাৰ মাধৱ ৰেড্ডি, আৰু তেওঁ আমাক বুজাই দিব জাহাজৰ ৰলিং আৰু পিচিং কি হয়। हाय एवरीवन, आज वेदर तो प्लेजेंट है। जब रोलिंग होता है तो जहाज का मोशन ऐसा होता है, पोर्ट टू स्टारबोर्ड होता है। ये शिप है तो पोर्ट टू स्टारबोर्ड होता है। जब पिचिंग होता है तो फॉरवर्ड ऑफ ऊपर नीचे होता है। যদি জাহাজখন আমি এই বুলি ধৰোঁ, আৰু প'ৰ্ট ষ্টাবৰ্ড মানে সোঁফালে বাওঁফালে যিটো মুভমেণ্ট হয় সেইটোক আমি কওঁ ৰলিং, আৰু ওপৰৰ তললৈ যিটো মুভমেণ্ট হয় সেইটোক আমি কওঁ পিচিং। থেংক ইউ। সাগৰৰ এনে সংঘাৰী ৰূপ দেখি প্ৰায়ে অনুভৱ হয় আমি মানৱ জাতিয়ে কৰা অহংকাৰবোৰ প্ৰকৃতিৰ আগত কিমান তুচ্ছ। জাহাজৰ প্ৰচণ্ড জোকাৰণিত ৰুমৰ সকলো বস্তু চেদেলি বেদেলি হৈ পৰিছিল। চি চিকনেছেও সকলোকে জুৰুলা কৰিছিল। আমাক চুই যোৱা এই ঘূৰ্ণী বতাহজাক যিমানে উপকূলীয় অঞ্চলৰ কাষ চাপিছিল, সিমানেই ইয়াৰ তীব্ৰতাও বৃদ্ধি পাইছিল। বম্বে উপকূলত থকা এখন ONGCৰ বাৰ্জত এই ঘূৰ্ণী বতাহজাকে বিস্তৰ ক্ষতিসাধন কৰিছিল। সেইখন বাৰ্জত কাম কৰা প্ৰায় 50ৰো অধিক কৰ্মী চিৰদিনৰ বাবে আৰৱ সাগৰৰ বুকুত সন্ধানহীন হৈ পৰিছিল।
জাহাজলৈ অহাৰ সিদ্ধান্তটো যিহেতু নিজেই লৈছিলোঁ, গতিকে এতিয়া প্ৰত্যাহ্বানো নিজেই জনাব লাগিব নহয় জানো? সাগৰ যদি অশান্ত হয়, উত্তাল হয়, কিন্তু একেখন সাগৰেই আমাক সমান মৰম আৰু উদাৰতাৰে একোৱালি লয়। আৰু সেইকাৰণে আমি সকলোৱে কওঁ, জীৱন জিন্দাবাদ। ভূপেন্দ্ৰৰ গানে মনত সাহস দিয়ে, অনুপ্ৰাণিত কৰে। গতিকে ভূপেন্দ্ৰৰ এটি গানেৰেই আজিলৈ বিদায় মাগিছোঁ। গাইছে মোৰ বন্ধু জ্যোতিষ্মানে। পুনৰ লগ পাম। আজি আকাশত শেষ হ'ব পায় শেষ বাৰিষাৰ গান, তীখনৈৰ বুকুতে সেয়েহে আহিছে শেহতীয়া গাঁৱৰ যুঁজতে সুৰুজ জিকিলে এন্ধাৰ কৰোবালে পোহৰৰ তাৰেৰে ডাৱৰ সৰকালে বতৰ ফৰকালে আজি আকাশত শেষ হ'ব পায় শেষ বাৰী